আজি শকতি অপাৰ হৈছে কিয় সকলো প্ৰয়াস অসাৰ মানৱত্ব কিয় হৈছে অসহায় চৌদিশে কিয় মহামাৰীৰ হাহাকাৰ প্ৰকৃতিৰ চকুত সকলো সমান শূন্য হ'ল মানৱৰ মিছা অভিমান সুভৱিষ্যতৰ ভেটি বৰ্তমান মৰণৰ বিভীষিকাই দিলে তাৰেই প্ৰমাণ কেতিয়া বুজিম আমি ধূলি কণাৰো কিমান নগণ্য আকাশৰ মাজত আমি মাথো ক্ৰমবিকাশ সামান্য এদিন আকৌ বেলি উদয় হ'ব আই ধৰণি আকৌ সদয় হ'ব হাতে হাত ধৰি ৰক্ষা পৰিম যিদিনা ধৰা আকৌ আমাৰে হ'ব এতিয়া প্ৰকৃতিলৈ যদি নগৰে হৃদয় পাহৰণি যদি হয় কলায়ে সময় সাধু কথা কৰো যদি এই সতিয়নি সাজু খবৰ আহি আছে প্ৰলয়